জানাপ্ৰী জানাপ কি চলি আছে অসমততো ফকতীয়া গানে চলি আছে জানাপ তো হেল্ল' এণ্ড ৱেলকাম বন্ধুসকল আজি আপোনালোকৰ মাজলৈ মই এটা নতুন ৱাহ কিয়া গান হে ৱাহ 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 চালাম তুকো ইছে চালাম তুকো ৱাহ ইছ গান কনা এই গানটো আপোনালোকে কৈছে কি अरिजीत सिंह को पत्ता ना पाबो बे वाह 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 क्या गाना है क्या भाषा है वाह 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 आओ आओ सुन आमी भिडियो तो आरंभ करू নেলাগে ফোনি যাবলে তই বিউটি পাৰ্লাৰ আৰু কলি কলি চেৰা ফগি কৰি দিম ডিএসএলআৰ মাইল ফটো हाँ भोसरी के ये की करे डीएसएलआर फोटो में किने बोका कइ दे भोसरी के लात क्या गाना है रे क्या गाना है मुझे तो सुन के बहुत हंसी आने लगा है या अबे या अबे ऐसे कौन हंसता है ये मैं कस कि ए वीडियो तो एडिट कोई किने मु माथा सटा सब हेडेक হৈ গল তাৰ পাছত হাকচোন আপোনালোকে চাও কিনো গাইছে আহক একেলগে উপভোগ কৰো নেলাগে ফোনি দেখাবলে তই ফটা জিন্স পিন্ধি চিপু নেলাগে পইচা লৈ আনিবি মই মাৰি দিম ৰিপু আচ্ছা এই মক্কেলটো দৰ্জি হা চিনি পাইছো এনেকুৱা টেলেণ্টেড ল'ৰা আমাৰ অসমত লাগে হয়নে আমাৰ অসমত লাগে এনেকুৱা টেলেণ্টেড ল'ৰা ক'ত গৈছে ৰ'ব মূলত আৰু এটা গান আছে তো আপোনালোক মই শুনাই যাম আজি এই চব যদি আপোনালোক শুনাই যাম বলক আপোনালোক মই দেখাম কৈছোঁ কি দেখাম অসমত কি চলি আছে এই চব ফকতীয়া গান अरे ए ছোৱালী या गाने नाचने हुरे तय नाचिब नालागे त घर जा ई गान गाब नाजाने बुपाई ई गान गाब नाजाने झुन बाजे झुन पायल सुरी बाजे झुन धिन बाजे धिन मादलर ढोल बाजे धिन आमा सोनू निगम सायो पत्ता नापाबो बे एनका गाনত वा सोनू निगम दা তুমি থাকি যোৱা গানৰ খেলত তুমি এসব পাত্তাই নাপাবা কেনেকুৱা চালিয়া গান গাইছে ওই তুৰে মুৰে ৰাইজুৰা মিলিলে কি হ'ব ৰাইজে পাতিব মেল জাতি কুলি মিলিল প্ৰতিবাদ কৰিলে এতিয়াহে জমিছে খেল খেলিব নোৱাৰো ক'ত কাছাৰী নহয় মই ধনী নাই চাকৰি এতিয়াহে জমিছে খেল খাটিব লাগিব কি জানি মই গৈ 12 বছৰ জেল আরে ভাই পাতিবই ৰাইজে পাতিবই মেল এনেকুৱা তহঁতি গান গাই থাকিলে খবৰ আছে নে এনেকুৱা অসমীয়া গান এনেকুৱা ফকতীয়া গান আমাৰ অসমত নালাগে বে ভোচৰিকে চালা গম পাইছ নাই এসব বাদ দে ৰাইজে কি পাতে কিন্তু মই তহঁতৰ কাৰণে জংগী আন্দোলন পাতি দিম কৈ থলো কিন্তু এনেকুৱা গান ফকতীয়া গান আমাক নালাগে অসমত কব আছে তহঁতৰ পাই বাকী ছিংগাপুৰ কেনেকুৱা বনাব কব আছে তই এইটো গান গাইছ নে কিবা কবিতা মাতিছ মোৰতো কবিতা মতা নিচিনা লাগিছে ভোচৰিকে না আৰু আছে আপুনি ৰখি থাকক আপোনালোক চবেই ৰখি থাকক আজিয়ে মই দেখাম অসমৰ কিমান ফকতীয়া গান উলিয়াই অসমৰ মানুহে ৱাহ মই চবকে কোৱা নাই অসমৰ মানুহে বোলে এনেকুৱা কিছুমান ছিংগাৰৰ কাৰণে সব সিঙ্গার বনাম হৈ যাবে ইয়াৰ পিছত গানটো কি জানে ও ডিএসএলআর वाह क्या गान है धुनिया मजा ओ जान मुख ते फोटो कर माइते ना इस्माइल ना ये मुख ना लागे मुख डीएसएलआर लागे मुख ना मुख लागे এইখিনি যে বিশেষ ঘটনা আমাৰ ভিডিঅ'টোৰ মাজত এটা মক্কেল আছে মক্কেল মানে ছুটি আমি কৈ কিনে বহুত ভাল পায় তো আহকচোন আমি এই মক্কেলটোৰ বিষয়ে আমি জানো ডিএসএলআর ক্যামেরা লৈ যাম তোমাৰ চেহেৰা
ফটো জান উঠাই দিলে মোৰ কাৰণ হয় তই গম পাইছো মই DSLR তই ফটো এখন লৈ যায় বুলি কিন্তু কিন্তু তই এনেকে কেনেকে ফটো মাৰ হেৰা ফটো জান উঠাই ই ফটো এনেকে তুলি চাওক এনেকে তুলি ফটো আৰু আমাৰ এখেত মানে কাৰ কথা কৈছো গম পাইছ নে চিংগাজনৰ কথা কৈছো চিংগাজনে মানে এই গোটেই ভিডিঅ'টোতে কি কৰি দিলে গম পায় হে কাৰোবাক মাতি থাকিলে না কিবা এটা বেমাৰে হয় জানো আমি ধৰিব নোৱাৰিলো দেই কিন্তু দেখা আহক বহুত জমনি উঠিব মানে বহুত জমনি উঠিব আহক আমি চাওঁ ছোৱালীৰ বজাৰৰ ডিমাণ্ড হ'ল ছোৱালীৰ মোবাইলো উঠি বাইকো দেখাক দেখি মডেল DSLR কেমেৰা লৈ যাম তোমাৰ চেহেৰা DSLR কেমেৰা লৈ যাম তোমাৰ চেহেৰা গম পাইছো তই ফেচবুকত আপলোড দি কিনে তই আপলোড দিলি বাৰু ফেচবুকত লাইক পায় কিন্তু হোৱাটছআপত টিপি ৰাখি কেনেকে লাইক পায় বে বহুত চেৰেকে তোহে বন্ধুসকল ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু লগৰ সমীয়ালৈ শ্বেয়াৰ কৰকেই ভিডিঅ'টো কৰকেই